মই চুকা পালেং লৈছোঁ, শুকান জলকীয়া, আদা নহৰু পিঁয়াজ অকণমানি আৰু এটা ধুনীয়াকৈ পিঁয়াজ কাটি লৈছোঁ আৰু কাৰি পাত্তা কেইটামান জিৰা ফুটাই দিছোঁ আৰু লগতে দিছোঁ শুকান জলকীয়া কেইটা আৰু ইয়াত দি দিছোঁ কাৰি পাত্তাখিনি আৰু ইয়াত দিছোঁ হালধি, সোৱাদ অনুসৰি নিমখটো কম বেছি পৰিমাণৰ দিব আন্দাজমতে। আৰু এতিয়া অলপ সময় এনেকৈ পিঁয়াজটো মুজুৰিব দিম আৰু হৈ গ'ল। এতিয়া দি দিলোঁ বিলাহীখিনি, অকণমান বিলাহীখিনি মুজুৰিবলৈ এতিয়া ঢাকনখন লগাই দিম। এতিয়া ঢাকনখন উলটিয়াই চালি দেখিছিলোঁ কি সুন্দৰকৈ মুজুৰি গৈছে আৰু এতিয়া ইয়াত কৰি দিলোঁ চুকা পালেংখিনি। এতিয়া মই ইয়াত কৰি দিলোঁ চুকা পালেংখিনি। ইয়াত দেখিছে অলপ সময় চুকা পালেংখিনি মুজুৰিবলৈ দিম। এনেকৈ অলপ সময় লৰচৰ কৰি থাকিব। দেখিছেনে কি সুন্দৰকৈ এতিয়া মুজুৰি গ'ল। অলপ সময় লৰচৰ কৰাৰ পিছতে আৰু এতিয়া মাছখিনি দি দিলে, পানী অকণমান দি দিলে হৈ যাব আৰু বেছি সময় নালাগে। অতি সহজে বনোৱা এই ৰেচিপিটো আৰু এতিয়া সকলোৱে খাব লাগে। গৰমৰ দিন আহি আছে যিহেতু এতিয়া পানীটো মই আন্দাজমতে দিম। মোক অকণমান সৰহকৈ লাগে যিহেতু মই সৰহকৈ দিম। কম বেছি পৰিমাণে আপোনালোকৰ আন্দাজমতে দিব পাৰিব। এয়া দেখিছেনে? এতিয়া আৰু হৈ গ'ল আৰু এটা উতল আহিলে হৈ যাব। আৰু ইফালে মই ইফতাৰ কৰিবলৈ যোগাৰ লৈ লৈছোঁ। ইফালে চাহ ধুনীয়াকৈ বুট ৰুটি দেখিছেনে? মাছৰ তৰকাৰী হৈ গ'ল, সুন্দৰকৈ ধৰিছে। এতিয়া অকণমান খাই চাওঁ। এতিয়া দেখিছে মোৰ চুকা পালেং হৈ গ'ল। অকণমান খাই চাইছোঁ কিমান সোৱাদ হৈছে। বহুত টেষ্টি হৈছে, বহুত ভাল লগা হৈছে। আৰু এনেও গৰমৰ দিন আহি আছে যিহেতু এখন টেঙাৰ জোল লাগে আমাক, নহয়নে? সেয়েহে মই চুকা পালেঙৰ তৰকাৰী মাছৰ সৈতে বনালোঁ আৰু আপোনালোকৰ ওচৰতো আগবঢ়ালোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব আৰু যদিহে ইউটিউবৰ পৰা চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদিহে মোৰ ফেচবুক পেজৰ পৰা চাইছে চেনেলটো ফ'ল' কৰি ৰাখি দিব। আজিলৈ এৰিলোঁ ভিডিঅ'টি ইমানতে। বাই বাই।